হেল্ল' এভৰিৱান, বলক আজি আকৌ এখন ভেজ থালি ৰেডি কৰোঁ। তাৰ কাৰণে মই দেখিছে এয়া লৈ লৈছোঁ গুটি আলু, বিলাহী, ব্ৰকলি। তাৰপিছত এইখিনি কাটি লৈছোঁ ভালদৰে। এইখিনিতে মই এষাৰ কথা কওঁ, মই এই ইউটিউব চেনেলটো নতুনকৈ খুলিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিব দেই। আপোনালোকৰ এনে সৰু সৰু মৰমবিলাকে আমাক আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে। সেইবাবে আপোনালোকে মোক ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। আৰু এইফালে আপোনালোকৰ লগত কথা পাতোঁতে মোৰ আধা কামো শেষ হ'ল। মই গুটি আলু ভাজিছোঁ। গুটি আলু কাৰ কাৰ প্ৰিয় বাৰু জনাবচোন। আকৌ এইফালে মই সেইখন কেৰাহীতে তেল দি পিঁয়াজ ভাজি মই ব্ৰকলিৰ চব্জিখনো বনাই ল'লোঁ। আৰু এইফালে মই বিলাহী পুৰিছোঁ। জুইখিনি কিমান ধুনীয়াকৈ গৈ আছে দেখিছেনে? মই বাৰু বেছিভাগ ভিডিঅ'ত আপোনালোকৰ ইয়াত মই চৌকাতে বনোৱা আপোনালোকে দেখে, কাৰণ মই জুইত বনাই ভাল পাওঁ। আৰু এইফালে বিলাহী পুৰা হোৱাৰ পিছত মই এইখিনি গৰম হৈ থকাৰ বাবে কাটি ল'লোঁ। আৰু এইফালে মই থালিখন ৰেডি কৰি দিলোঁ। ইয়াত আছিলে গুটি আলু ভজা, তাৰপিছত ব্ৰকলিৰ চব্জি, বিলাহীৰ পিটিকা আৰু দাইল। আজিৰ থালিখন এয়াই। আকৌ এদিন লগ পোৱাৰ আশাৰে ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। বাই।